কালো কেতুর সুপরিচালনাত ভগ্নী দৈব্যকের বিবাহ কাৰ্য আজি অতি সুকলমেই সম্পন্ন হৈছে। বিবাহৰ সুপৰিচালনাত এই কালো কেতুৰ অলপোকতো খুঁত ৰৈ যোৱা নাই। কালকেতু মহারাজ, মোৰ আজি পৰম সৌভাগ্য। কালকেতু, মোৰ একমাত্ৰ ভগ্নী দৈৱকীৰ বিবাহ সুপৰিচালিত। কালকেতু, বৰযাত্ৰী অতিথিগণ বংশ পৰিয়াল ইষ্ট কুটুম্ব সকলোৱে আমাৰ আতিথ্যত অতিকৈ আনন্দিত। কোৱা কালকেতু, তোমাক কিদৰে মই পুৰস্কৃত কৰিব পাৰোঁ? তুমি মোৰ সুহৃদ স্বৰূপ। এই কেৱল মহাৰাজৰ মহানুভৱতা আৰু উদাৰতাৰ চিন। মুখ মিছাতেই প্ৰশংসা কৰি লাজ নিদিব মহাৰাজ। কালকেতু মহাৰাজ, তোমাৰ ৰাজভক্তি সঁচাকৈ প্ৰশংসনীয়, যাৰ কাৰণে কংসৰ খ্যাতি আজি এই মাতৃ লংঘিছে। আজি জগতে জানক এই কংসৰ পৰাক্ৰম কিমান। আজি জগতে বুজক এই কংস কিমান প্ৰভাৱশালী। তুমি সঁচাকৈ প্ৰশংসাৰ যোগ্য কালকেতু। মহাৰাজো অতি সৰল, সেয়েহে মোক আজি প্ৰশংসাৰে পুৰস্কৃত কৰিব বিচাৰিছে। মই কেৱল মোৰ কৰ্তব্যহে পালন কৰিছোঁ মহাৰাজ। কালকেতু মহাৰাজ, বিদায়ৰ শুভক্ষণ চাপিছে ওচৰ। বোলা মিত্ৰ বসুদেৱ আৰু দৈৱকীক নিজ হাতে বিদায় দিওঁগে। কালকেতু বোলা। ভাল মহাৰাজ। বিদায় বেলিকা নিজকে দুর্বল করি নেপেলাবি ওয়াই। কংস ঘনিয়ে রাখ, সৌ সুসজ্জিতৰ থৈ নিজে আগবঢ়াই থৈ আহ। বোলা মিত্ৰ, আহ দৈৱকী।
নাকান্দিবি আই কান্দিলে মোৰ অন্তৰখনো বৰ দুখ যায় এই বিদায় বেলিকা কান্দি কাটি নাযাবি আই জগতৰ চিৰন্তন প্ৰীতি আই মিত্ৰ বসুদেৱ ৰাজ কাৰেং শূন্য কৰি এটি ৰত্ন তুলি দিলো তোমাৰ হাতত নিচেই আজলি তাই মৃণাল সদৃশ এই ৰত্নটি যেন ম্লান কৰিবলৈ নিদিয়া বসুদেৱ এয়া মোৰ কংসৰ কেছ বলা বলা দৈৱকী সিংহদ্বাৰত অপেক্ষা কৰি আছো আহা কোনে কৰে অট্টহাস্য শুন কংস যি দৈৱকীৰ বিয়া পাতি মহাসমাৰোহে আপোন পাহৰা আজি মূৰ্খ কংসদয় চেনেহৰ এই দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব তোক অবলীলাক্ৰমে মৰণৰ দিন তোৰ দুৰ্দান্ত চমু চাপি আহে দিনে দিনে তাৰে আজি অপূৰ্ব সূচনা অতি সঁচা মনত পেলোৱাহে দুৰ্যুতিৰ বিহন অভিশাপ মনত পেলোৱাহে দুৰ্যুতিৰ বিহন অভিশাপ
ধৈৰ্যটিৰ অভিশাপ ধীৰে 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 বাঢ়ি আহে মোৰ মানস পতন। আপোন পাহৰা হৈ আনন্দতে পাহৰি গৈছিলোঁ নিজৰ ভূত ভৱিষ্যত। সাৱধান কৰি দিছে আকাশবাণীয়ে, ঘূৰাই দিছে মোৰ নিজ কৰ্তব্য। কালকেতু মহারাজ আজ পালিবরে কালকেতু ধ্বংসলীলা আৰম্ভ কৰা। মিত্ৰ মোৰ নাই কোনো জন, দেৱ দানৱ যক্ষ ৰাক্ষ গন্ধৰ্ব কিংকৰ সকলো ঘোৰ শত্ৰু এই কংসৰ। মথুৰাত এনে প্ৰলয়ৰ সৃষ্টি কৰা যাতে জীৱ মাত্ৰেই ধূলিৰ লগত মিহলি হৈ যায়। আজি দয়া নাই, আজি ক্ষমা নাই। কালকেতুৰ মুক্ত অখিয়ে অখৰ নিখে তাকেই বিচাৰে। বট কৰিম জনবক্ষতেই তেনেকৈ পাওঁ। অচিৰতে বিনাশিম মহাৰাজৰ দুশ্চিন্তা সকলো। অপেক্ষা কৰা কালকেতু, অপেক্ষা কৰা। অপৰাধীৰ নহয় কোনো মথুৰাৰ প্ৰজা। অপৰাধ কেৱল এই কংস, আৰু কংসই ইয়াৰ প্ৰতিকাৰৰ উপায় চিন্তা কৰিব। বসুদেৱ, মোৰ মিত্ৰ বসুদেৱ, দৈৱকী স্নেহ ভগ্নী দৈৱকী, শুনিলা নহয় মোৰ ভৱিষ্যত ভাগ্যলিপি? যি মিলন বান্ধোনেৰে বান্ধি দিলোঁ দুয়োটিকে, সেই মিলনে স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰতেই কংসৰ মৰণ। ইয়া ভৰা আনন্দৰ কৰিলোঁ যি প্ৰদান, তাৰে আজি সুন্দৰ প্ৰতিদান। অচিৰতে কংসৰ মৰণ। বেশ কথা। অমৃতত কৰাল উঠিল, অমৃতত কৰাল উঠিল বসুদেৱ। নাই, কিন্তু কংসৰ মৰণ ইমান সহজ নহয়। এই কংসৰ মৰণ ইমান সহজ নহয়। নাই, আছে যিমান মমতা, আছে যিমান চেনেহ, বিসৰ্জিলো এই মুহূৰ্ততে। সম্বন্ধৰ নাক পাক হস্তঘাতে দৈৱকীৰ কৰি শিৰচ্ছেদ, মুক্ত হ'ব খোজা মোৰ মুক্তিৰ দুৱাৰ। ৰুদ্ধ কৰি চিৰকাললৈ। কোৱা দাদা, কিবা হেতু অনৰ্থ ল'ব লাগে আজি মই মৃত্যুদণ্ড? ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱ নামত কলংক কিয় আনিব খুজিছা দাদা? অকাৰণে কিয় কৰিব লাগে মই মৃত্যুবৰণ? বিঘাচিনী, অপৰাধী নহয় তই সত্য। তোক নিধন কৰি মোৰ প্ৰাণ বৈৰিক মূলতে নিৰ্মূল কৰিব পাৰিলে এই কংসৰ অপৰাধ বসুদেৱ। কোনে জানে, কোনে কৰে কিবা অপৰাধ? ক'বলৈ কিবা আছে মোৰ? ক'লে জানো শুনিবা সঁচাই। ৰজা তুমি সৰ্বশক্তিমান, সকলো কৰিব পাৰা ইচ্ছাতে তোমাৰ। সঁচা হওক মিছা হওক, ন্যায় বা অন্যায়, সবাৰে বিধান হ'ব ইচ্ছাতে তোমাৰ। এই গৰ্ভতে গৰ্বিত তোমাৰ হীৰাই আজি হিমাদ্ৰী লংঘিছে। হত্যা কৰি ভগ্নী নিজ মৰণকো ৰুধিব খুজিছা।
পৰিহাস নালাগে কৰিব বিলম্বই বিঘিনি মিলাই বসুদেৱ তোমাৰ কথাই সঁচা ৰজা মই যেনে ইচ্ছা তেনে বিধান দৈৱকীক কৰিম নিধন আৰু তাৰ পাছত চাম কোনেনো ৰক্ষা কৰিব পাৰে কোনেনো নিধন কৰিব পাৰে এই কংস সাজু হ দৈৱকী তোৰ মৃত্যুৰ বাবে সাজু আছো দাদা সাজু আছো প্ৰতি মুহূৰ্ততে কিন্তু দাদা দুৰূপ জানিবা বীৰ তুমি সৰ্বশক্তিমান তথাপিতো দেখা পাই আজি আগন্তুক মৰণৰ স্বপ্ন প্ৰহেলিকা জীৱাদৰে কপিছা ভয়ত দৈৱকীয়ে মৃত্যুৰ নামত বিচলিত নহয় তেনোৱা দাদা এই দৈৱকীয়ে মৃত্যুৰ নামত বিচলিত নহয় তেনোৱা হয় যদি মৃত্যু মোৰ স্বামীৰ আগত অথবা তুমিহে জ্যেষ্ঠ মহাবীৰৰ হাতত তাক মই দেৱতাৰ দান বুলি হাঁহে মুখে কৰিম কি কলি বিকাশিনী কি কলি তই চাওঁ আজি তোক কোনে ৰক্ষা কৰে কালকেতো সাজু হ দৈৱকী তোৰ মৃত্যুৰ বাবে সাজু হ চাওঁ আজি তোক কোনে ৰক্ষা কৰে শান্ত হওক মহাৰাজ শান্ত হওক নাৰীক হত্যা ভগ্নীক হত্যা কৰি পবিত্ৰ ক্ষত্ৰিয়ক কিয় কলংকিত কৰিব খুজিছে আৰু তাৰ কাৰণে কৰিব লাগে কংসই মৰণ বৰণ তাৰো উপায় আছে মহাৰাজ উপায় হয় মহাৰাজ শীঘ্ৰ প্ৰকাশ কৰ দৈৱকীৰো নগতে মৰণ তোমাৰো ৰজা একোকে অনিষ্ট নহয় কৰজোৰে কৰিছোঁ মিনতি দিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষাদান দৈৱকীৰ প্ৰাণ ভিক্ষাদান হয় মহাৰাজ তাৰ পৰিৱৰ্তে দৈৱকীৰ গৰ্ভজাত সন্তান যি মুহূৰ্ততে ভূমিষ্ঠ হ'ব এটিকৈ আনি দিম তোমাৰ হাতত হত্যা কৰি সিহঁতক হবা তুমি নিজ কণ্ঠক নিজ ইচ্ছামতে অসম্ভৱ স্বামী অসম্ভৱ নজনাবা তেনোৱা মিনতি নজনাবা পৃথিৱীৰ নতুন অতিথি সৰগৰ দেৱহিও সৰল নিষ্পাপ নাই সিহঁতৰ প্ৰাণৰ বিনিময়ত জীৱন ভিক্ষা নাই মোৰ প্ৰয়োজন উত্তম অতি উত্তম পাৰিবা ৰাখিব সেই প্ৰতিজ্ঞা পাৰিবা বিসৰ্জিব পুত্ৰ স্নেহ যদি পাৰা মোৰ কোনো নাই আপত্তি তোমাৰ মুখলৈ চাই মুক্তি দিব পাৰোঁ দৈৱকী শক্তিধৰ নৰপতি তুমি প্ৰজা আমি আশ্ৰিত তোমাৰ দুৰ্বল আমাৰ পৰা প্ৰবল শক্তিৰে আপোন ইচ্ছাৰে কাঢ়ি নিব পৰা যি আছে সকলো আমাৰ তথাপিও কওঁ শুনা প্ৰাণান্তেও প্ৰতিজ্ঞা পালি দেৱী প্ৰতিশ্ৰুত মই যোৱা তেতিয়াহ'লে দুয়োজনে গৈ চাবলৈ স্থিৰ নেত্ৰে নিজ সন্তানৰ চিহ্ন মোৰ নিজকে কৰাগৈ প্ৰস্তুত তেওঁলোকেতো মহাৰাজ কিন্তু মনত ৰাখিবা
যদি প্রতিজ্ঞা ভঙ্গ হয় বহুদে রথান্তর ঘটিব। বিখে জর জর জীবনে না রহে মোর জীবন কুখন খান পরি হরি